বিজয় থালাপতিক বাধা দিবলৈ বিৰোধীয়ে দাখিল কৰা আবেদনক পাত্তা নিদিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। বিজয় কি কৰে কলৈ যায় সেয়া সুপ্ৰিম কোৰ্টে নাচায়। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানত লজ্জিত হৈ পৰিল এবাৰ বিৰোধী। দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিবিদ বিজয় থালাপতিক কেন্দ্ৰ কৰি উত্থাপিত এক গুৰুত্বপূৰ্ণ বিষয়। তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে এবাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই। ভুক্তভোগী পৰিয়ালক সাহায্য আগবঢ়োৱাৰ বিষয়ত দাখিল কৰা এক আবেদনত আদালতে গ্ৰহণ নকৰাৰ বিষয়টো পুনৰ ৰাজনৈতিক আৰু সামাজিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ঘটনাৰ সৈতে জড়িত তথ্য অনুসৰি বিজয়ৰ এক জনসভাৰ সময়ত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত ৪১ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছত নিহতসকলৰ পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে চাকৰিৰ সুযোগ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল বিজয়ে। এই সাহায্য প্ৰদানৰ প্ৰক্ৰিয়াক লৈ আপত্তি উত্থাপন কৰি আবেদন দাখিল হৈছিল। এই আবেদনত অভিযোগ কৰা হৈছিল যে এনে সহায় আগবঢ়োৱাটো উচিত নহয়, কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে আবেদনখন খাৰিজ কৰি দিলে। আদালতত এই সিদ্ধান্তৰ পিছত বিজয়ক সহায় আগবঢ়োৱাৰ পথত সৃষ্টি হোৱা আইনী বাধা আঁতৰিল। উল্লেখ্য যে আদালতে আবেদন খাৰিজ কৰিলেও এই সিদ্ধান্তৰ অৰ্থ এইটো নহয় যে ঘটনাটোৰ অন্যান্য আইনী বা প্ৰশাসনিক দিশসমূহৰ নিষ্পত্তি সম্পূৰ্ণ হৈ গৈছে। ঘটনাৰ তদন্ত বা অন্য সকলো আইনী প্ৰক্ৰিয়া থাকিলে সেয়া নিজৰ গতিত চলি থাকিব। আদালতৰ এই সিদ্ধান্তৰ পিছত ঘটনাটো পুনৰ ৰাজহুৱা আলোচনা আৰু ৰাজনৈতিক বিতৰ্কৰ বিষয় হৈ পৰিছে। ভুক্তভোগী পৰিয়ালক সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ৰ এই পদক্ষেপক বিভিন্ন মহলে বিভিন্ন দৃষ্টিভংগীৰে মূল্যায়ন কৰিছে। এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব বিজয় থালাপতিয়ে এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।